हेलो एवरीवन আপোনালোকক দীপটেক আসামলৈ স্বাগতম জনাইছো তো আজিৰ ভিডিওটো আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গমে পাইছে কি ভিডিও হ'ব তো আমি এটা প্ৰফেশনাল লোগো কেনেকৈ বনাব পাৰো তাৰ বিষয়ে আমি ভিডিওটোত আলোচনা কৰিম অলপ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা লোগো কেনেকৈ বনাব পাৰি তো দুই নম্বৰ কথা হৈছে এটা লোগো আমাৰ ইউটিউব চেনেলত থকাটো বিশেষ প্ৰয়োজনীয় বুলি মই ভাবো কাৰণ আপুনি যেতিয়া এটা ভিডিও আপলোড কৰিব তেতিয়া মানুহে যেতিয়া আপোনাৰ ভিউৱাৰ্ছে ভিডিওবিলাক চাওঁতে গম পাব যে হেতু ভিডিও আপুনি আপলোড কৰিছে তো তাৰ কাৰণে এটা লোগো থকাটো বিশেষ দৰকাৰ তো মই আজি ভিডিওটোত লোগোটো আপোনালোকক কেনেকৈ বনাই দেখাই আছো একদম সিম্পল 5 মিনিটত আপোনালোকে এটা লোগো বনাব পাৰিব তো বলক দেৰি নকৈ ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো লাষ্টলৈকে চাব নজনা সকলৰ বাবে বহুত হেল্পফুল ভিডিও হ'ব তো আশা কৰোঁ আপোনালোকে অলপ জানিব পাৰিব তো মই এতিয়া মোবাইল স্ক্ৰিনত গৈছো আৰু আপোনালোকক এটা একদম কম সময়ৰ ভিতৰত এটা লোগো কেনেকৈ বনাই অলপ দেখাবলৈ চেষ্টা কৰিছো লোগো বনাবলৈ হলে আপোনালোকক প্ৰথমতে এটা এপছৰ দৰকাৰ হ'ব এপছটো আপোনালোকে গুগল প্লে ষ্টৰত পাই যাব কি কৰিব গুগল প্লে ষ্টৰটো খুলি ইয়াত সাৰ্চ কৰিব পিকচাৰ্ট PICSART পিকচাৰ্ট সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে এইটো পিকচাৰ্ট ফটো এডিটৰ এইটো আপোনালোকে ইনষ্টল কৰিব মোৰ অলৰেডি মোবাইলত ইনষ্টল আছে কাৰণে ইয়াত ওপেন বুলি দেখাইছে তো আপোনালোকে ফাৰ্ষ্ট ইনষ্টল কৰি ল'ব তাৰপিছত বেক হৈ আহিলো তাৰপিছত আপোনালোকে পিকচাৰ্টটো ওপেন কৰিব ওপেন কৰি ইয়াত এটো এড আহি আছে এডটো স্কিপ কৰি দিব স্কিপ কৰা একেবাৰে তলত চাওক মাজত জুক চিনৰ নিচিনা এটা বস্তু আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহি গ'ল ষ্টাৰ্ট এডিটিং ইয়াত আপোনালোকে প্ৰথমতে এটা বেকগ্ৰাউণ্ড সিলেক্ট কৰিব লাগিব বেকগ্ৰাউণ্ড বিভিন্ন কালাৰৰ আছে আপোনালোকে নিজৰ পছন্দৰ মতে সিলেক্ট কৰি ল'ব পাৰে বিশেষকৈ মই ব্লেক বা হোৱাইট বেছি ভাল পাওঁ মানে ব্লেক বা হোৱাইট দিলে আপোনাৰ বস্তুটো অলপ প্ৰফেশনাল টাইপৰ লাগে তো মই এতিয়া প্ৰথমতে ব্লেক সিলেক্ট কৰিলোঁ ব্লেক সিলেক্ট কৰি আপোনালোকে একেবাৰে তলত চাওক টুলছৰ অপচনটো আছে তাত ক্লিক কৰিব ক্লিক কৰি ক্ৰপ কৰিব আৰু এটো স্কোয়াৰ সাইজ কৰি ওকে কৰিব আমাৰ এতিয়া বেকগ্ৰাউণ্ড সিলেক্ট হৈ গ'ল তাৰ পিছত আপোনালোকে কি কৰিব টেক্সট যাব টেক্সট গৈ আপোনালোকৰ চেনেলৰ নামটোৰ প্ৰথমৰ আখৰটো প্ৰথমৰ লেটাৰটো লিখিব মোৰ ধৰক এতিয়া দীপটেক মই লিখিলোঁ ইয়াত টি টো লিখিলোঁ প্ৰথমতে ওকে কৰিলোঁ ওকে কৰি ইয়াত আপোনালোকে ফন্ট এটা সিলেক্ট কৰিব ফন্টটো মই ধৰক দিলোঁ এটো ফন্ট দিলোঁ আৰু অলপ বেকা কৰি দিলোঁ ওকে হৈ গ'ল এটো হোৱাইটে কালাৰ থাকিবলৈ দিব ওকে কৰিলোঁ নেক্সট আকৌ কি কৰিব আকৌ টেক্সট যাব টেক্সট গৈ ডি লিখিলোঁ ডি লিখি পেলাই এটো এখিনিলৈ আনিলোঁ অলপ সৰু কৰিলোঁ অলপ সৰু কৰি দিলোঁ সব আপোনালোকে এবাৰ কষ্ট কৰি অলপ বনাই ল'ব অলপ টাইম দি পেলাই বনাব একেবাৰে লাইফ টাইমৰ কাৰণে আপোনালোকৰ চেনেলৰ লোগোটো হৈ যাব তাৰপিছত এটো ডি টো কালাৰটো কৰি দিলোঁ ৰেড মই আপোনালোকক দেখাবৰ কাৰণে অলপ সিম্পলকৈ বনাই দেখাই আছোঁ আপোনালোকে ভালকৈ অলপ বনাই ল'ব এটো দি দিলোঁ ওকে কৰিলোঁ ওকে কৰি নেক্সট কি কৰিব আকৌ টেক্সট যাব টেক্সট গৈ আপোনালোকৰ চেনেলৰ সম্পূৰ্ণ নামটো লিখিব মোৰ ধৰক এতিয়া দীপটেক আসাম লিখিলোঁ লিখি পেলাই ওকে কৰিলোঁ এইটো কালাৰটো আপোনালোকৰ হোৱাইটে থাকিবলৈ দিব এইটো একেবাৰে তলত দিব অকণমান সৰু কৰি দিব এইটো ইমানত দিলোঁ দি পেলাই ওকে কৰিব ওকে কৰি নেক্সট আপোনালোকে কি কৰিব ড্ৰট যাব ড্ৰট গৈ পেলাই তলত চাওক জুকচিনৰ নিচিনা এডাল আছে ৰাউণ্ড আৰু এনেকৈ স্কোয়াৰ সাইজৰ তাত ক্লিক কৰিব ক্লিক কৰি এটো স্কোয়াৰ সাইজ কৰিব ফিল কৰিব ষ্ট্ৰক নহয় ফিল কৰিব ওকে কৰি বেকগ্ৰাউণ্ডটো কি কৰিব আপোনালোকে ইয়াত হোৱাইট কৰিব হোৱাইট কৰি ওকে কৰিব কৰি ইয়াত এডাল এনেকৈ দিব তো অলপ সৰু কৰি দিওঁ এটো মানে আপোনাৰ তলৰ নামটো যেটো সাইজ হেতু জুখতে ৰখাই দিব হৈ গ'ল ওকে কৰিব নেক্সট আকৌ ড্ৰট যাব ড্ৰট গৈ পেলাই মই ইয়াত আপোনাৰ এটা কাট মাৰিম মাজেদি আপোনালোকে আকৌ এই জুকচিনটোত ক্লিক কৰিব ক্লিক কৰি স্কোয়াৰ সাইজে থাকিবলৈ দিব এটো ফিল কৰিব ওকে কৰি বেকগ্ৰাউণ্ডটো ব্লেকে থাকিবলৈ দিব
তো এইখিনিতে কাট মাৰি দিলোঁ, অ'কে কৰিলোঁ। অলপ প্ৰফেশ্যনেল টাইপৰ দেখা গৈছে। তাৰপিছত নেক্সট কি কৰিব আপোনালোকে, আকৌ ড্ৰত যাব, ড্ৰত গৈ আকৌ জোখচিনটোত যাব, ইয়াত এইটো ৰাউণ্ডটোত যাব, ইয়াত যাব, এইটো ফিল নহয়, এইটো ষ্টকত ৰাখিবলৈ দিব, আৰু এইটো কালাৰটো কৰিব অ'কে কৰি, কালাৰটো কৰিব হোৱাইট, অ'কে কৰিব, কৰি এইটো ৰাউণ্ড কৰিব। এইটো ৰাউণ্ড কৰিব, অ'কে কৰিব, সেইটো ৰাউণ্ড হৈ গ'ল। নেক্সট কি কৰিব আপোনালোকে, টুলছত যাব, শ্বেপ ক্ৰপ আছে 3 নম্বৰ অপশ্যনটোত, তাত অ'কে কৰিব, কৰি পেলাই এইটো ৰাউণ্ড কৰিব, ৰাউণ্ড কৰি অ'কে হৈ গ'ল। তাৰপিছত আপোনালোকে ছেভ কৰি দিব। ছেভ কৰিব, ইয়াত যাব, এই ওপৰত তীৰ চিনডালৰ নিচিনা আছে, তাত ক্লিক কৰিব, ক্লিক কৰি আপোনালোকে এইটো গেলেৰীত ছেভ কৰি দিব, ছেভ হৈ গ'ল আমাৰ। তো নেক্সট আপোনাৰ এতিয়া লগোটো কেনেকুৱা হ'ল মই আপোনালোকক দেখাই আছোঁ। গেলেৰীত আহিলোঁ, এইটো চাওক, এতিয়া খুব কম সময়ৰ ভিতৰতে এটা আমাৰ ধুনীয়া প্ৰফেশ্যনেল লগো তৈয়াৰ হৈ গ'ল। তো আপোনালোকেও এনেকৈ এটা লগো চিম্পলি বনাই ল'ব পাৰে। এবাৰ আপোনালোকে অকণমান কষ্ট কৰি বনালে গোটেই লাইফ টাইমৰ কাৰণে হৈ যাব। তো তাৰপিছত আপোনালোকে লগোটো বনোৱা হোৱাৰ পিছত চেনেলত লগাই ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' এইটো চেনেলত পাই থাকিব। তো আজিলৈ ইমানেই, থেংক ইউ, জয় অসম।